বড়ো গণমঞ্চৰ এটি কেন্দ্ৰীয় দল আমি যোৱা 2 তাৰিখৰ পৰা গোটেই অসম আমি ঘূৰি আহি আছোঁ। এতিয়া আমি যোৱাকালি ডিব্ৰুগড় আৰু তিনিচুকীয়া হৈ পেলাই আজি চৰাইদেউ জিলাত উপস্থিত হৈছোঁ। যে চৰাইদেউ জিলা সমিতি সংযুক্ত বড়ো গণমঞ্চৰ আমাৰ যি নেতৃবৃন্দ জিলা সমিতি আৰু আঞ্চলিক সমিতি আমাৰ 6খন আঞ্চলিক চৰাইদেউ জিলা সমিতিৰ অধীনত আছে। সেই 6খন আঞ্চলিকৰ নেতৃবৃন্দ লগতে চৰাইদেউ জিলা সংযুক্ত বড়ো গণমঞ্চ নেতৃবৃন্দৰ লগত আমি মুখামুখিকৈ আমি আলোচনা কৰিছোঁ যে চৰাইদেউ জিলাৰ বিভিন্ন সমস্যাৰ লগতে অভাৱ অভিযোগ আমি এইবোৰৰ ওপৰত পৰ্যালোচনা কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত আমি এই চৰাইদেউ জিলাত বসবাস কৰা আমাৰ বড়ো জনগণৰ বাবে কি আমি কাৰ্যপন্থা হাতত ল'ব পাৰোঁ, কেনেকৈ আমি এই সমাজখন চৰাইদেউ জিলাত বসবাস কৰা বড়ো সমাজবোৰ আমি আগবঢ়াই নিব পাৰোঁ, তাৰ ওপৰতে আমি আমাৰ কৰ্মীসকলৰ লগত আলোচনা কৰিছোঁ। লগতে আমাৰ সংযুক্ত বড়ো গণমঞ্চক আমি ভৱিষ্যতৰ দিনত কেনেকৈ লৈ যাম বা আমাৰ কৰণীয়সমূহ কি হ'ব তাৰ ওপৰতো আজি আমি পৰ্যালোচনা কৰিছোঁ। পৰ্যালোচনা কৰি পেলাই আমি দেখিছোঁ, মই যিহেতু চৰাইদেউ জিলাত নতুন নহয়, মই আজি প্ৰায় 20 বছৰ আগৰ পৰা চৰাইদেউ জিলাত প্ৰায় আহিছোঁ। গতিকে দেখিছোঁ যে এই চৰাইদেউ জিলাৰ বসবাস কৰা আমাৰ বড়ো সমাজ যে আগতকৈ বহুতো উন্নত পৰ্যায়ত পাইছে। লগতে আমি দেখিছোঁ আমাৰ যি কালচাৰ বড়ো কালচাৰ ট্ৰেডিশ্যন বা ভাষা শিক্ষাকে কওক সেইবোৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে। গতিকে আজিও পুনৰ আমাৰ চৰাইদেউ জিলা সমিতিৰ আমাৰ কৰ্মীবৃন্দ আঞ্চলিক সমিতিৰ কৰ্মীবৃন্দই আমাক অনুৰোধ জনাইছে যে কাউন্সিলৰ যোগেদি এই অঞ্চলত বড়ো ভাষা শিক্ষাৰ লগতে বড়োৰ যি কালচাৰ এই কালচাৰসমূহ আমি আপলিফমেণ্টৰ কাৰণে কিবা এটা কাম কৰিব পাৰি নেকি, সেইটোৰ ওপৰত আমি আমাৰ বড়ো কালচাৰেল ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক ক'ব পাৰোঁ নেকি, তাৰ ওপৰত আমাক অনুৰোধ জনাইছে। গতিকে আমি ইতিমধ্যে বড়ো কালচাৰেল ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ এই অঞ্চলৰ নেতৃবৃন্দৰ লগতে কাউন্সিলখন চলাই যোৱা আমাৰ কাউন্সিলৰ যিসমূহ EM আছে তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ যে ভৱিষ্যতৰ দিনত বড়ো ভাষা শিকাকে আদি কৰি বড়ো কালচাৰৰ কাৰণে এই চৰাইদেউ জিলাত কি আমি পদ্ধতি ল'ব লাগিব বা কি আঁচনি আমি ৰূপায়ণ কৰিব লাগিব তাৰ ওপৰত আমি জোৰ দি পেলাই কৈছোঁ যে আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনত আমাৰ বড়ো কালচাৰেল ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যোগেদি এই অঞ্চলত বসবাস কৰা বড়ো ৰাইজৰ লাভান্বিত হ'ব। লগতে আমি আজি অনুষ্ঠিত কৰা এই সভাত আমাৰ জিলা আৰু আঞ্চলিক পৰ্যায়ৰ নেতৃবৃন্দই আমাক অনুৰোধ ৰাখিছে বা আমাক কৈছে যে যিহেতু খুব কম পুঁজি আমাৰ কাউন্সিলখনক দিয়া হৈছে অসম চৰকাৰৰ তৰফৰ পৰা, এই পুঁজিটো বঢ়াব লাগে, বঢ়াবৰ কাৰণে চৰকাৰৰ লগত আলাপ আলোচনা কৰিব লাগে। লগতে আমাৰ যি কাউন্সিলৰ ভিলেজ নটিফিকেশ্যন আৰু সমষ্টি গঠনৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো সমাপ্ত কৰি পেলাই ইলেকশ্যন অনুষ্ঠিত কৰি নিৰ্বাচন অনুষ্ঠিত কৰি এটি নিৰ্বাচিত চৰকাৰ বড়ো কালচাৰেল ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত আনিব লাগে। সেই বিষয়টো আমাৰ আজি চৰাইদেউ জিলা আৰু আঞ্চলিকৰ নেতৃবৃন্দ আমাক অৱগত কৰিছে আৰু ইতিমধ্যে এই বিষয়টো লৈ পেলাই আমি চৰকাৰৰ লগত কেইবাবাৰো আলোচনা কৰিছোঁ আৰু চৰকাৰক অনুৰোধ জনাইছোঁ খুব সোনকালে কৰি দিব লাগে। মই পুনৰ ইয়াৰ যোগেদি আপোনালোকৰ এই চেনেলৰ যোগেদি মই চৰকাৰক অনুৰোধ ৰাখিব বিচাৰিছোঁ এই কামসমূহ যাতে আপোনালোকে খুব সোনকালে কৰে। লগতে BTR একৰ্ডৰ দফাসমূহৰ ওপৰতো আজি অলপ পৰ্যালোচনা হৈছে। আমি ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা অসম চৰকাৰ আৰু ভাৰত চৰকাৰক অনুৰোধ ৰাখিব বিচাৰিছোঁ এই অন্ততঃ 2023 চনৰ ভিতৰত যাতে সমূহ প্ৰক্ৰিয়াটো BTR একৰ্ডত থকা সন্নিৱিষ্ট থকা গোটেইখিনি যিসমূহ দফা সেই দফাসমূহ পূৰ্ণ ৰূপায়ণ যাতে কৰে। পোনপ্ৰথমে আমি চৰাইদেউ জিলাৰ ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু খুব কম সময়ৰ ভিতৰত খুব ব্যস্ততাৰ মাজতো কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল ক্ৰমে সন্মানীয় সভাপতি, উপসভাপতি, সাধাৰণ সম্পাদক, সহকাৰী সম্পাদক, অধ্যক্ষ প্ৰমুখ কৰি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে তেখেতসকলক আমি চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ হৈ আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ যি ৱৰ্কাৰ মিট অনুষ্ঠানটি ইতিমধ্যে হৈ আছে, তো তাৰ মাজতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে সমগ্ৰ অসমত বসবাস কৰা BTR বাহিৰত বসবাস কৰা বড়ো জাতিটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত যি ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ নেতৃত্বত বড়ো কালচাৰেল ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমি পাবলৈ সক্ষম হ'লোঁ। ইয়াৰ ওপৰতো আমাৰ মাজত ইতিমধ্যে চৰাইদেউ জিলা সমিতিৰ সন্মানীয়
ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ বিষয়ববীয়াসকলৰ আগত ইতিমধ্যে আমি আমাৰ মাজত উপস্থিত থকা সন্মানীয় বিষয়ববীয়াসকলে কেন্দ্ৰীয় সমিতিৰ অৱগত কৰিছে যাতে আমি বড়ো জাতিটো কেনেদৰে আগবাঢ়ি যাব পাৰিম আমাৰ বড়ো জাতিটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত শিক্ষা স্বাস্থ্য সংস্কৃতি আৰু ৰাজনৈতিকভাৱে আমি যাতে আগবাঢ়ি যাব পাৰোঁ এই ক্ষেত্ৰত আমাৰ বিশেষভাৱে আলোচনা হৈছে আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে অনাগত দিনত আমাৰ চৰাইদেউ জিলাৰ সমগ্ৰ বড়ো জাতিটোৰ উন্নয়নৰ স্বাৰ্থত আমি চৰাইদেউ জিলা ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনে সদায় সকলো সময়তে আমি উপস্থিত থাকি তেখেতসকলৰ লগত যিকোনো কাম কাজত সহায় সহযোগিতা আগবঢ়াই নিয়াৰ আমাৰ প্ৰতিশ্ৰুতি আছে আৰু এয়াই আজি আমি ক'বলগীয়া চৰাইদেউ জিলাৰ ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা ইমানতে কৈ আমি সামৰণি মাৰিছোঁ। সংযুক্ত বড়ো গণমঞ্চৰ এখনি কেন্দ্ৰীয় সমিতিৰ লগত কৰ্মী সভা অনুষ্ঠিত হয়। এই কৰ্মী সভাত আমাৰ চৰাইদেউ জিলাৰ অন্তৰ্গত যিবিলাক আঞ্চলিক সমিতি আছে এই আঞ্চলিক সমিতিৰ 6খন আঞ্চলিক সমিতিৰ আমাৰ আজি কৰ্মী সভাত প্ৰত্যেক আঞ্চলিকৰে 10জনকৈ প্ৰতিনিধি অংশগ্ৰহণ কৰিছে আৰু আমি ভাবিছোঁ আমাৰ এই সংযুক্ত বড়ো গণমঞ্চ চৰাইদেউ জিলাত কাউন্সিলৰ যিটো আমাৰ পৰ্যায়ত আহি পৰিছে এইটো কাউন্সিলৰ সম্পূৰ্ণ সহায় সহযোগ কৰিব আৰু যিবিলাক উন্নয়নমূলক কাম আছে এইবিলাক কাউন্সিলৰ লগত সংযুক্ত বড়ো মঞ্চই আলোচনাৰ মৰ্মে সমস্যাবিলাক সমাধান কৰিব আৰু অনাগত দিনত আমাৰ যি সংযুক্ত বড়ো গণমঞ্চ চৰাইদেউ জিলা ইয়াকে মানে এটা পুনৰ শক্তিশালী কৰি আমি খুব কম সময়ৰ ভিতৰতে চৰাইদেউ জিলা সংযুক্ত বড়ো গণমঞ্চৰ নতুন এখন সমিতি গঠন কৰিবলৈ আগবাঢ়িবলৈ বিচাৰিছোঁ। তাতে আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশন 5-6-7 জানুৱাৰী মাহৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। তাৰ আগে আমাৰ চৰাইদেউ জিলাৰ সংযুক্ত বড়ো গণমঞ্চৰ আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত কৰি আমি আমাৰ চৰাইদেউ জিলাখন গঠন কৰিম।